নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকলৈ লৈ আহিছোঁ প্ৰথম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিত থকা জেউতি নামৰ কবিতাটিৰ দ্বিতীয় অংশটি। আহাচোন আমি কিতাপখন সকলোৱে লগে ভাগে চাওঁ। পৃষ্ঠাটোত বহুতো ছবি দিয়া আছে, চোৱাচোন তোমালোকে। আহাচোন আমি সকলোৱে লগে ভাগে এটা এটাকৈ ছবিবিলাক চাই যাওঁ আৰু তলত দিয়া ডাঙৰ ডাঙৰ আখৰবিলাক পঢ়ি যাওঁ। হচৈ ইটা, হচৌ উট, এৰাপাত, হৰিণ মূৰ্ধন্য ণ, দন্ত্য ন নখ, হচৈ ইকৰা, দন্ত্য ত তৰা, মকৰা, বৰ্গীয় জ জলকীয়া, এক, হচৌ উৰহি, পাণ মূৰ্ধন্য ণ, হচৌ উঘাহ, বৰ্গীয় জ জবা, বৰ্গীয় জ জাপি, কাণ মূৰ্ধন্য ণ, দন্ত্য ত তলা, মহ। এতিয়া কিতাপখনৰ ওপৰত দিয়া এই আখৰকেইটা মন কৰাচোন। হচৈ, হচৌ, বৰ্গীয় জ মূৰ্ধন্য ণ, দন্ত্য ত দন্ত্য ন, ম। এই আখৰকেইটা তোমালোকে ঘৰত কেইবাবাৰো পঢ়িবা আৰু লিখিবলৈ চেষ্টা কৰিবাচোন। এতিয়া তলত চোৱাচোন, আইতাকৰ লগত ইনামণি আৰু আইমণিয়ে কিনো গীত গাই আছে। আমি সকলোৱে একেলগতে গাওঁ আহাচোন। অকণমানি ইনামণি অকণমানি মন, আইতাৰ চকুৰ মণি আচলৰ ধন। মোৰ নাম আইমণি ভাই মোৰ লন, খেলা ধূলা কৰি আমি পঢ়াত দিওঁ মন। বা তোমালোকে এনেধৰণেও গাব পাৰা। অকণমানি ইনামণি অকণমানি মন, আইতাৰ চকুৰ মণি আচলৰ ধন। মোৰ নাম আইমণি ভাই মোৰ লন, খেলা ধূলা কৰি আমি পঢ়াত দিওঁ মন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই গীতটি ঘৰত গাবলৈ চেষ্টা কৰিবাচোন। আজিলৈ পাঠদান ইমানতে সামৰিছোঁ। পাঠটিৰ বাকী অংশ মোৰ পিছৰ ভিডিঅ'টোত তোমালোকলৈ আগবঢ়াম। ধন্যবাদ।